चिरां जिल्ला गथ'सा रैखाथि बिबानगिरिया रायजोआरि गथ'सा रैखाथि ससाइटिनि हेफाजाबाव गथ'सा रैखाथिनि सायाव खौरां बिजोंनि बिफाव आयदानि सायाव सांग्रांथि मेल बानजायो। चिरां जिल्ला गथ'सा रैखाथि बिबानगिरिया रायजोआरि गथ'सा रैखाथि ससाइटिनि हेफाजाबाव गथ'सा रैखाथिनि सायाव खौरां बिजोंनि बिफाव गथ'सा रैखाथिनि 90 साननि केम्पिंनि सायाव दिनै चिरांनि जिल्ला बेंगिरि मावख'नि सावराय नब्लाङाव चिरां जिल्लानि खौरांगिरिफोरखौ लानानै सांग्रांथि मेल खुंफुङो। एडिसि फिरदौस आलम शेखआ दैदेननाय बे सांग्रांथि हाबाफारियाव एडिशनेल एसपि रेशमि रेखा शर्मा आरो चिरां जिल्ला गथ'सा रैखाथि बिबानगिरि डक्टर सुराश्री पाठक मोनहा बाहागो लायो आरो खौरांगिरिफोरजों उन्दै गथ'फोरनि खौरां फोसावनायनि नेमखान्थिफोरनि सायाव गुवारै सावरायो। चिरां जिल्लार काजलगाঁও ডিসি অফিসৰ কনফারেন্স হলত জিলা ডিস্ট্রিক্ট চাইল্ড প্রটেকশন অফিসারে আজি মিডিয়ার সৈতে এটা ইন্টারেকশন মানে এটা মিডিয়া কর্মশালার নিচিনা এটা অনুষ্ঠান পাতিছে আর এই অনুষ্ঠানটো পাতার কারণে আমি খুব অফিসারজনক ধন্যবাদ জানাইছোঁ কারণ এই মিডিয়া ওয়ার্কশপ খুবই প্রয়োজন আছিলে। আজিকালি দেখা গৈছে আমাৰ নতুন সাংবাদিকসকল কিছু জ্যেষ্ঠ সাংবাদিকসকলৰ লগতে চাইল্ডৰ ক্ষেত্ৰত আমি যেতিয়া বাতৰি পৰিৱেশন কৰোঁ আমি বহুত মানে নিয়ম নীতি ফলো কৰিব লগা হয় আৰু সেই নিয়ম নীতি নাজানিলে কেতিয়াবা আমাৰ সাংবাদিকসকল নিজেই মানে ক্ৰাইম কৰিব হয়। গতিকে সেইটো ক্ষেত্ৰত আমি অলপ সেনচিটিভ হ'ব লাগে। গতিকে চাইল্ডক যাতে ফিউচাৰত চাইল্ডৰ নিৰ্যাতনৰ বলি হোৱা চাইল্ডে হওক বা ক্ৰাইম কৰা চাইল্ডে হওক দুইটা ক্ষেত্ৰতেই দুয়োজনকে বচাব পৰাকৈ তেওঁলোকৰ ফিউচাৰৰ ফালে লক্ষ্য ৰাখি আমি যাতে বাতৰি পৰিৱেশন কৰিব পাৰোঁ তাৰ বিষয়ে যি যি নিয়ম নীতি আমি মানি চলিব লাগে সেই নিয়ম নীতি সম্পৰ্কে আজি আমাৰ এডিসি ছাৰ লগতে আমাৰ এডিশনেল এসপি আছিলে আৰু চাইল্ড প্ৰটেকশ্যন অফিচাৰে তেওঁলোকে গাইডলাইনখিনি আমাৰ সাংবাদিকসকলক মানে বুজাই দিলে আৰু যেটো খুবই প্ৰয়োজন আছিলে এইখিনি জানিবলগীয়া কথা আৰু আমাৰ সাংবাদিকসকলে নিশ্চয় ৰুল ৰেগুলেশ্যন ফলো কৰি আগলৈ বাতৰি পৰিৱেশন কৰিব। কিমান প্ৰয়োজনীয় বুলি ভাবে আপুনি এইটো ৰোলটো মিডিয়া যেতিয়া এজন মিডিয়া পাৰ্সন হয় এইটো কিমান প্ৰয়োজনীয় বুলি এইটো অত্যন্ত প্ৰয়োজন কাৰণ সুপ্ৰিম কোৰ্টৰ গাইডলাইনো আছে এই ক্ষেত্ৰত। গতিকে আমি মিডিয়া মানে ফোর্থ পিলার গণতন্ত্ৰৰ ফোর্থ পিলার হল বুলিয়ে নিজৰ ইচ্ছামতে যে সেই কাম কৰা নাযাব কাৰণ আমাৰ শিশুসকল 14 বছৰৰ তলৰে হওক বা 18 বছৰ তলৰে হওক শিশুসকল হৈছে আমাৰ ফিউচাৰ দেশৰ ভৱিষ্যত। তেওঁলোকক আমি সুৰক্ষা দিয়াটো আমাৰ প্ৰয়োজন। গতিকে আমি মিডিয়া হৈছে বুলি যি সেই বাতৰি পৰিৱেশন কৰিব নোৱাৰোঁ যেনে তেনি। গতিকে আমি গাইডলাইন আমি মানিবই লাগিব নহ'লে আমি নিজেই আকৌ ক্ৰাইমৰ বলি হৈ যাম। আজি জিলা আয়ুক্তৰ অফিচৰ সভাকক্ষত এখন সভা অনুষ্ঠান হ'ল আমাৰ সংবাদকৰ্মীসকলৰ লগত। এই অনুষ্ঠানটো আছিলে শিশু সুৰক্ষাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা কি। আজি আমাৰ এই অনুষ্ঠানত আমাৰ অতিৰিক্ত জিলা আয়ুক্তগৰাকীও উপস্থিত আছিলে লগতে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকী আছিলে আৰু আমি খুব ধুনীয়াকৈ আজি এটা অনুষ্ঠান হ'ল যে শিশু সুৰক্ষাৰ ক্ষেত্ৰত মিডিয়াই কি ধৰণৰ ভূমিকা ল'ব পাৰে কাৰণ শিশু এজনৰ যেটো গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত মিডিয়াৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ। আমি যেতিয়াই শিশু সংক্ৰান্তীয় কিবা বাতৰি পাওঁ সংবাদ মাধ্যমৰ কৰ্মীসকলে বাতৰি প্ৰচাৰ কৰে তেতিয়া এইটো বিষয়ত গুৰুত্ব দিব লাগে যে শিশুজনৰ পৰিচয় যাতে কোনো প্ৰকাৰে পোহৰলৈ নাহে। ইয়াত শিশুজনৰ অকল নামটো নিদিলেই নহ'ব, শিশুজনৰ নাম, শিশুজনৰ পিতৃ মাতৃৰ নাম, গাঁৱৰ নাম, স্কুলৰ নাম বা ওচৰ চুবুৰীয়াৰ নামো তেওঁলোকে বাতৰিত দিব নোৱাৰে। তেওঁলোকে খুব বেছি উল্লেখ কৰিব পাৰে যে শিশুজন কোন ক্লাছত পঢ়ি আছে বা কোন থানাৰ অন্তৰ্গত, কিন্তু তাৰ বাহিৰে কোনো ধৰণৰ তথ্য দিব নোৱাৰে যিটোৰ পৰা শিশুজনৰ পৰিচয় পোহৰলৈ আহিব পাৰে। আজি আলোচনা খুব ধুনীয়াকৈ হৈ গ'ল, সেইটোৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। আজি আমি 90 ডেজৰ এটা প্ৰগ্ৰাম কৰি আছিলোঁ সুৰক্ষিত শৈশৱ সোণালী অসম, তাৰ বিষয়ে আমি কি কাৰ্যসূচী হাতত লৈছিলোঁ সেইখিনিও আলোচনা হ'ল। গোটেই অনুষ্ঠানটো খুব ধুনীয়াকৈ হৈছে। আপোনালোক সকলোকে ধন্যবাদ।
30 बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एप'ल' डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय। बे एप'ल' डायग्नोस्टिक्स सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम, कभिड-19 बेराम, खि, हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो। नोंथांमोनहाबो आनजाद खालामफैजानो हागोन। थंआ जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्टाथिं। रोखायै मिथिनो थाखाय नोंथांमोनहा 60015-17103 नाम्बाराव सुलु लानो हागोन। एप'ल' डायग्नोस्टिक्स सेन्टार क'क्राझार।